যদি কেতিয়াবা কোনো মানুহে আপোনাৰ বিষয়ে বেয়াকৈ কৈছে বা আনৰ আগত আপোনাৰ বিষয়ে বেয়াকৈ কৈ ফুৰিছে, আপোনাৰ ইমেজটো নষ্ট কৰিবলৈ চেষ্টা কৰিছে, সেইবোৰ মানুহৰ পৰা আপুনি নিজকে কেনেকৈ সুৰক্ষিত কৰিব? এই ক্ষেত্ৰত আপুনি কেইটামান কৰিবলগীয়া কাম আছে। তাৰ প্ৰথম কথা হ'ল আপোনাৰ বিষয়ে আনৰ আগত কৈ ফুৰা মানুহজন আৰু সেই বেয়া কথাবোৰ প্ৰথমতে আপুনি কি কৰিব লাগিব? ইগন'ৰ কৰিব লাগিব। কিয়নো আনতকৈ আপুনি নিজক ভালদৰে জানে। আপুনি কি কৰি ভাল পায়, কি কৰিছে, কি কৰা নাই, সম্পূৰ্ণ আপোনাৰ নিজৰ জ্ঞানটো আপোনাৰ তাত আছে, অৰ্থাৎ আপুনি সম্পূৰ্ণ নিজক ভালদৰে জানে। গতিকে তেনেবোৰ কথা, যিবোৰ বেয়া কথা আপোনাৰ বিষয়ে প্ৰচাৰ কৰিছে, সেইবোৰ কথাত গুৰুত্ব নিদিয়াটোৱে আপোনাৰ কাৰণে মংগল হ'ব। আৰু আপোনাৰ কথা আনৰ আগত বেয়াকৈ কোৱা মানে আপোনাৰ ইমেজটো নষ্ট কৰিবলৈ চেষ্টা কৰি আছে কোনোবাই। গতিকে সেইবোৰ কথাত যদি আপুনি বেয়াকৈ কোৱা মানুহজনৰ সৈতে তৰ্ক বিতৰ্ক বা কাজিয়া পেচালৰ আদি লিপ্ত হয়, তেতিয়াহ'লে কিন্তু প্ৰকৃততে আপোনাৰ ইমেজটো নষ্ট হ'ব। কাৰণ সেই মানুহবিলাকে যিবোৰে আপোনাৰ বিষয়ে বেয়াকৈ কৈছে, সেই মানুহবোৰে আপোনাৰ সেই হোৱাটোৱে বিচাৰিছে, অৰ্থাৎ ইমেজটো নষ্ট হোৱাটোৱে বিচাৰিছে বা তৰ্ক বিতৰ্ক কাজিয়া পেচাল লগাটোৱে বিচাৰি আছে। আকৌ যেতিয়া আপুনি সেই মানুহবোৰৰ লগত তৰ্ক বিতৰ্ক বা কাজিয়া পেচালত লিপ্ত হ'ব, তেতিয়া কি হ'ব? তেতিয়া আপোনাৰ ইমেজটো নষ্ট হ'ব। তাত ইমেজটো বা মান সন্মানটো কেতিয়াও আনে নষ্ট কৰিব নোৱাৰে, যদিহে আপুনি নিজে নষ্ট নকৰে। গতিকে এই বেয়াকৈ কৈ ফুৰা, আপোনাৰ বিষয়ে বেয়াকৈ কৈ ফুৰা মানুহবোৰৰ লগত আপুনি এইবোৰৰ ৰিয়েক্ট নকৰাই ভাল। যেতিয়া আপুনি ৰিয়েক্ট কৰিব, তেতিয়াহ'লে আপুনি সেই মানুহজনৰ লগত মানে সমপৰ্যায়ৰ হৈ যাব। গতিকে মান সন্মান, ইমেজ বোলা বস্তু একান্ত ব্যক্তিগত। গতিকে বেয়াকৈ কৈ ফুৰা মানুহবোৰে আপোনাৰ পৰা কি হৈছে? নিৰাপত্তাহীনতাত ভুগিছে। আপোনাৰ যিবোৰ কৰি আছে সেইবোৰত লৈ তেওঁলোকৰ ঈৰ্ষা ভাৱ জন্মিছে। সেইকাৰণে আপোনাৰ বিষয়ে আপোনাৰ ইমেজটো নষ্ট কৰিবৰ কাৰণে আনৰ আগত তেওঁলোকে সেইবোৰ অপপ্ৰচাৰ কৰে। গতিকে এইবোৰ কথা বা এইবোৰ কামৰ পৰা আপুনি নিজক দূৰত ৰখাই ভাল, আৰু এইবোৰ কেতিয়াবা শুনিলেও এইবোৰ ইগন'ৰ কৰাই ভাল। এইবোৰ কথা যদি আপুনি ৰিয়েক্ট কৰে, তেতিয়াহ'লে আপোনাৰ ইমেজটো সঁচাকৈয়ে ডাউন হ'ব, যিটো এই বেয়াকৈ কৈ ফুৰা মানুহবিলাকে বিচাৰি আছে। এই বেয়াকৈ কৈ ফুৰা মানুহবোৰৰ সেইটো হৈছে স্বভাৱ, এইটো লক্ষণেই। গতিকে আপোনাৰ যিহেতু তেনেকুৱা স্বভাৱ বা চৰিত্ৰ নহয়, সেইকাৰণে আপুনি এইবোৰৰ পৰা দূৰত ৰখাই ভাল, নিজক সুৰক্ষিত ৰখাই ভাল। এইবোৰ